বন্ধুসকল, বিজ্ঞানে মানৱ জীৱনৰ ছবি সম্পূৰ্ণ সলুৱাই পেলোৱাত সক্ষম হৈছে। বিজ্ঞানৰ আৱিষ্কাৰে আমাৰ জীৱনটোক খুব ইজি কৰি তুলিছে। 10 ঘণ্টীয়া কামবোৰো আজি কম পৰিশ্ৰমত খুব সোনকালে কৰি তোলে একমাত্ৰ বিজ্ঞানৰ আৱিষ্কাৰে। কিন্তু এনে নানা ধৰণৰ আৱিষ্কাৰৰ কথা চাগে আপুনিও গম নাপায়, যিবোৰে আমাৰ জীৱনত এটা পৰিৱৰ্তন আনিব সক্ষম হ'ল হয়। কিন্তু কিছু কাৰণ বাবে এই আৱিষ্কাৰসমূহ লুপ্ত হৈ পৰিল। আহক শুনো এই আৱিষ্কাৰসমূহ বিষয়ে। আজিৰ ভিডিঅ'ৰ প্ৰথমটি আৱিষ্কাৰ হৈছে ষ্টাৰলাইট। কেমিষ্ট মৰিছ ৱৰ্ডে 1970 আৰু 1980 সময়ত এনে এটা পদাৰ্থৰ আৱিষ্কাৰ কৰিছিল যি এটা হাই টেম্পাৰেচাৰকো ধুনীয়াকৈ ক্ষতি নোহোৱাকৈ প্ৰতিৰোধ কৰিব সক্ষম হৈছিল। এই পদাৰ্থটোৰ নামটো থৈছিল তেওঁ ষ্টাৰলাইট। এটা টিভি শ্ব' ছায়েন্স এণ্ড টেকন'লজিটো তেওঁ এই পদাৰ্থটোৰ লাইভ এক্সপেৰিমেণ্ট কৰি দেখুৱাইছিল। 10,000তকৈ অধিক টেম্পাৰেচাৰৰ প্ৰতিৰোধ কৰিব পাৰিছিল এই পদাৰ্থটোৱে। আনকি তেওঁ মতে নিউক্লিয়াৰ ব্লাষ্টৰ টেম্পাৰেচাৰো ই ধুনীয়াকৈ সহ্য কৰাত সক্ষম আছিল। এটা প্ৰদৰ্শনত তেওঁ দেখুৱাইছিল যে এটা কণীক এই পদাৰ্থটো দি ঢাকি জুইত সুমুৱাই দিয়া আৰু দলিয়াই দিয়া পাছতো কণীটোৰ একোকে নহয়। পদাৰ্থটোৰ ইণ্টাৰেষ্টিং ফেক্টবোৰ দেখি নাছাও পদাৰ্থটোৰ ওপৰত ইণ্টাৰেষ্ট দিছিল। কিন্তু দুৰ্ভাগ্যটো হ'ল যে মৰিছ ৱৰ্ডে এই ছিক্ৰেটটো তেওঁৰ মৃত্যুৰ লগতে লৈ গ'ল আৰু বিজ্ঞানৰ এনে এটা ধুনীয়া আৰু লাগতীয়া আৱিষ্কাৰ সদায় বাবে লুপ্ত হৈ পৰিল। মৰিছ ৱৰ্ডৰ এই আৱিষ্কাৰে ছায়েন্স এণ্ড টেকন'লজিক কিমান যে আগবঢ়াই দিলে হয় তাৰ কল্পনা আপুনিও নিশ্চয় ভাবিব পাৰিছে চাগে। আমাৰ আজিৰ লিষ্টৰ 2 নম্বৰ আৱিষ্কাৰটো হৈছে স্লুট ডিজিটেল কোডিং ছিষ্টেম। স্মাৰ্টফোনৰ এই কম্পিটিশ্যনত সকলো গ্ৰাহকে ফোন কিনাৰ আগতে ফোনটোৰ ইণ্টাৰনেল মেমৰিটো কিমান আছে এবাৰ চকু নিশ্চয় দিয়ে আৰু ফোনটো কিনাৰ পাছতো যিমান GB থাকিলেও কম যেনে লগা হয়। বন্ধুসকল, এবাৰ ভাবি চাওকচোন, যদি আপোনাৰ ওচৰত 2 GB ইণ্টাৰনেল থকা এটা ফোন আছে আৰু আপোনাৰ সেই ফোনটোত কেৱল 2 GB এক্সটাৰ্নেল মেমৰিহে ছাপোৰ্ট কৰে, কিন্তু ইয়াৰ পাছতো 128 GBতকৈ অধিক মেমৰি আপুনি ষ্ট'ৰ কৰিব সক্ষম হয়, তো কেনে ৰিয়েক্ট কৰিব? জেন স্লুট নামৰ এই বৈজ্ঞানিকজনে এনে এটা আৱিষ্কাৰ কৰিছিল। জেন স্লুট আচলতে ডাচ ইলেক্ট্ৰনিক টেকনিচিয়ান আছিল। জেন স্লুটে এনে এটা কম্প্ৰেছন টেকনিক বনাইছিল যাৰ সহায়ত আমি হলিউডৰ এখন ফুল HD মুভি কেৱল 8 KBত ষ্ট'ৰ কৰিব সক্ষম হৈছিলোঁ। এই টেকনিকটোৰ নাম থৈছিল স্লুট ডিজিটেল কোডিং ছিষ্টেম। ফিলিপছ কোম্পানীৰ এক্সিকিউটিভৰ সন্মুখত তেওঁ এই টেকনিকটোৰ প্ৰদৰ্শন কৰিছিল। এই প্ৰদৰ্শনত তেওঁ 8খন মুভি এখনৰ পাছত এখন প্লে কৰি দেখুৱাইছিল কেৱল 64 KBৰ এখন মেমৰি কাৰ্ডৰ সহায়ত। কিন্তু আচৰিত কথাটো হ'ল যে ফিলিপছ কোম্পানীক টেকনিকটোৰ কোড হেণ্ড অভাৰ কৰাৰ আগমুহূৰ্তত 11 জুলাই 1999 দিনা তেওঁৰ ৰহস্যময়জনক মৃত্যু হয়। যিখন ফ্লপি ড্ৰাইভত তেওঁ এই ছিক্ৰেট কোডটো ছেভ কৰি থৈছিল সেইখনো তেওঁৰ মৃত্যুৰ দৰে ৰহস্যময় হৈ থাকিল। আমাৰ লিষ্টৰ 3 নম্বৰ আৱিষ্কাৰটো হৈছে ডেথ ৰে। নিকোলা টেছলা তেওঁৰ জীৱনকালৰ সময়ৰ আটাইতকৈ বিখ্যাত চাইণ্টিষ্ট আছিল। তেওঁৰ অনেক আৱিষ্কাৰ আজিও মানৱ জাতিৰ কাম আহি আছে, কিন্তু তেওঁৰ অনেক আৱিষ্কাৰ এনেও আছিল যিবোৰ তেওঁৰ মৃত্যুৰ লগতে লুপ্ত হৈ পৰিল আৰু কিছু আৱিষ্কাৰ জানি শুনি লুপ্ত কৰাও হ'ল। কোৱা যায় 1920 চনত পাৰ্টিকল বিম ৱেপনৰ আৱিষ্কাৰ কৰা হৈছিল, যাক ডেথ ৰে বুলিও কোৱা হয়। এই ৱেপন দি বহু দূৰৰ পৰাই এয়াৰক্ৰাফ্টসমূহ শ্বুট কৰিব পৰা হৈছিল। পাৰ্টিকল বিম ৱেপনটো ইমানেই শক্তিশালী ৱেপন আছিল যে যি দেশৰ লগত এই ৱেপনটো থাকিল হয় তাক কোনো হৰুৱাবই নোৱাৰা হ'ল হয়। কিন্তু টেছলাই এই আৱিষ্কাৰটো সম্পূৰ্ণ কৰাত সক্ষম নহ'ল, কাৰণ সেই সময়ত এনে এটা আৱিষ্কাৰৰ সম্ভাৱনা কোনোৱে কৰা নাছিল, যাৰ বাবে তেওঁক ফাইনেন্সিয়েল ছাপোৰ্ট কোনো দেশ বা কোনো কোম্পানীয়ে নকৰিল আৰু ইয়াৰ দ্বাৰা এই আৱিষ্কাৰটো লুপ্ত হৈ থাকিল। আমাৰ লিষ্টৰ 4 নম্বৰ আৱিষ্কাৰটো হৈছে ক্ৰ'ন'ভাইজাৰ। কোৱা যায় যে 1964ৰ সময়ত পেলগ্ৰিনো আৰ্নিটিয়ে এনে এটা মেচিনৰ আৱিষ্কাৰ কৰিছিল যাৰ সহায়ত আমি ভূতকাল অৰ্থাৎ পাষ্ট লাইফটো চাব আৰু শুনিব সক্ষম হৈছিলোঁ। এই মেচিনটোক ক্ৰ'ন'ভাইজাৰ নাম দিয়া হৈছিল। ফাদাৰ আৰ্নিটি মতে লুমিনাছ শক্তি আৰু ছাউণ্ড যেতিয়া এটা বস্তুৰ পৰা ওলোৱা হয় তো আমাৰ বাতাৱৰণত ৰেকৰ্ড হৈ যায় আৰু ক্ৰ'ন'ভাইজাৰ মেচিনটোৱে এই লুমিনাছ এনাৰ্জি আৰু ছাউণ্ড এনাৰ্জিৰ দ্বাৰা ভূতকালৰ ছবি দেখুৱাত সক্ষম হৈছিল। ফাদাৰ আৰ্নিটি মতে মেচিনটোৰ স্ক্ৰীণত তেওঁ অনেকবাৰ পাষ্ট লাইফৰ ছবিৰ আনন্দ লৈছিল। নিজৰ জীৱনৰ অন্তিম দিনত তেওঁ সকলো মেম্বাৰ্ছৰ সৈতে লগ কৰিছিল যিবোৰে তেওঁক এই মেচিনটো বনোৱাত সহায় কৰিছিল আৰু তাৰে পাছত তেওঁ এই মেচিনটোক নষ্ট কৰি দিলে। আমাৰ লিষ্টৰ অন্তিম আৱিষ্কাৰটো হৈছে ক্লাউড বাষ্টাৰ। ক্লাউড বাষ্টাৰ এনে এটা ডিভাইচ আছিল
যাৰ সহায়ত ইচ্ছামতে আমি বৰষুণ আনিব পাৰোঁ আৰু ইয়াৰ নিৰ্মাণ অষ্ট্ৰিয়ান চাইকো এনালিষ্ট উইলিয়াম ৰিচে কৰিছিল এই ডিভাইচটোৱে বৰষুণৰ বাবে বাতাবৰণত এটা এনাৰ্জি মেনিপুলেট কৰে আৰু এই এনাৰ্জিটোক উইলিয়াম ৰিকে অৰ্গন এনাৰ্জিৰ নাম দিছিল 1953ত দুটা কৃষকৰ মতে এই মেচিনটোৰ প্ৰয়োগ কৰা হৈছিল 6 জুলাই 1953ত উইলিয়াম ৰিকে ৰাতিপুৱাই মেচিনটোৰ প্ৰথম ব্যৱহাৰ কৰিছিল আৰু গধূলিলৈ বৰষুণো আহিছিল সেইদিনা কিন্তু ইয়াৰ পাছত আৰু এই ডিভাইচটোৰ ব্যৱহাৰ তেওঁ কেতিয়াও কৰা নাছিল কাৰণ প্ৰকৃতিৰ বিৰুদ্ধ কাম কৰাৰ বাবে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল যাৰ বাবে তেওঁৰ মৃত্যু জেলতে হ'ল আৰু ইয়াৰ পাছতে এই আৱিষ্কাৰটো আন আৱিষ্কাৰৰ দৰে লুপ্ত হৈ পৰিল ক্লাউড বাষ্টাৰৰ সহায়ত অনেক কৃষকৰ ঘৰ ভালদৰে চলিল হয় কিন্তু অনেক ধনী দেশসমূহে এই আৱিষ্কাৰটোৰ বিৰোধিতা কৰি ইয়াক নষ্ট কৰি দিলে সো বন্ধুসকল ভিডিওটো বনাওঁতে অনেক কষ্ট কৰা হ'ল এক কষ্টৰ ফল ভিডিওটো লাইক কৰি নিশ্চয় দিব পাৰে ভিডিওটো ভাল লাগিল যদি নিজৰ আপোনজনক আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ সহায়ত তেওঁলোকেও এই আৱিষ্কাৰসমূহৰ জ্ঞান পায় মই হিৰণ্য আকৌ লগ পাম অসমীয়া ফেক্ট ৱালৰ আন এটা এপিছডত তেতিয়ালৈ বাই